গাইজ বোকাখাটৰ মৰম চাব নেকি মানে ছ'চিয়েল মিডিয়া পাৱাৰ জয় জুবিন দা টাৱাং চিৰিজৰ শেষৰটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ হিৰান মই বিকাশ সেইদিনাখন আমি ৰাতিপুৱা 7টা বজাতে ওলাই দিছিলোঁ টাৱাঙৰ পৰা কিন্তু সেইদিনা নিচিনা বেড এক্সপিৰিয়েঞ্চ জীৱনত হোৱা নাইকিয়া মানে কথাটো হ'ল ইমানেই ৰাস্তাটো ফগ মানে 3-4 এক্সিডেণ্ট হোৱাৰ পৰা বাচিছোঁ আমি গাইজ মই টাৱাঙৰ পৰা ঘূৰি আছোঁ এতিয়া এটা কথা এতিয়া এইটো ছিজনত টাৱাং আপোনালোকে নহাই বেটাৰ হ'ব নেকি মানে 10 কিলোমিটাৰ মান হ'ল যিটো ফগ পাইছো নহয় একো দেখাই পোৱা নাইকিয়া ট্ৰাক এখনৰ পাছত মোৰ বাইকখন লগাই কোনোমতে ফগ পাৰ কৰি আহি পালোহি বৰ্তমান তেজপুৰ গাইছ মই আছো বৰ্তমান তেজপুৰত মানে গম পাইছে এইকেইদিন মই চিৰিজ চলি আছে মই গৈছিলো টাৱাং এইফালে ভাৰ্গৱ চিনি পাইছে চাগে ইয়াৰ মাতিলে নিমন্ত্ৰণ জনাবলৈ সোমাই যাবা তাকে সোমাই গলো বাকী ভাৰ্গৱ ভাল 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 লাগিলে আহিলা তুমি আমি ইনষ্টাগ্ৰামতে চিনাকি বাৰু থেংক ইউ দেই যে ইমান ধুনীয়াকৈ ট্ৰিট কৰিলা আহিলা ইমান দূৰ গাইছ ভাৰ্গৱৰ এখন বাইক আছে ইউ ৰাইড কৰে আমি একেলগে ৰাইড প্লেন কৰিছো এখন চক আপাচি RTX এই নিউ মডেলটো এইটো বছৰতে দেখিবলৈ পাব নিচিনা লাগিছে আৰু ৰাইডটা কৰিম একেলগে গাইছ আহি জখলাবন্ধা পালোহি আৰু ঘৰলৈ আৰু বিশেষ দূৰ নাই আৰু ভাল লাগিলে এডোখৰত ইমান ধুনীয়াকৈ ট্ৰিট কৰিলে মাক দেউতাকে কেনেকুৱা লাগিছে গাইছ বৰ্তমান মই আছো বোকাখাটত কিছুমান ফ্ৰেণ্ড লগ পাইছো মানে মোৰ ভিডিঅ' চোৱা এই গ'ল চোৱা চবে হাই কৰি দিয়া এখেতেও মোক চাই লগ পাই ভাল লাগিলে আপোনাৰ সেই চেনেলটোৰ নামটো কি আছিলে মইনা বাধাগ্ৰস্ত ন এখেতৰ এটা ইউটিউব চেনেল আছে সকলোৱে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ৰাতি 12টা বাজিছিলে কিন্তু 12টা বজাত যে মই সেই মানুহখিনি লগ পালোঁ সকলোকে এনেকৈ অনুৰাগীখিনি লগ পালে আমাৰ জোচটো বাঢ়ি যায় বাকী গুড নাইট